Ê Phát đi. Phát đi. Ê Phát đi. Ê, anh uঠা কি ওই? এই বেলা নিপিয়ালি ঘুমাব ধৰিলা এই। হা? এই ঘৰৰ কাম বন কৰিব নাগে বাচন পাতি ধোৱা পেৰা ৰাতিপুৱা লাহি এই ৰাতিপুৱাই মনত নপৰা হ'ল ৰাতিপুৱা। ইটা লাগি ঘুমাই থাকিব লাগে কথা নাই। এই কি হলে তোৰ? মাৰিবি দেখোন নাই। মাৰা নহয়। হা? কি কৰো ঠিক নাই। কিয়া? ভাগিনাৰা খেদিছিলি না? অ। গতিকে সেইকাৰণে এতিয়া মই একো কামেই নকৰো ভাগিনাৰা ঘৰখনত নাহা নেকি? ওইটা তই তাৰমানে একোৱে নকৰা? মই একো কামেই নকৰো মই ঘুমে খাই থাকিম মই। ঘৰৰ কাম বন কোনে কৰিব? তই চব কৰ দে। আমাৰ তিৰি মানুহৰ কাম একো নাই নহয়। তই ৰন্ধা বাঢ়া খাৱাৰ কথা কৈ থকা নহয় গতিকে তিৰিৰ কামখিনি কৰি চাইছোন। এতিয়া বুজি পাবি কেনেপা তলতে চলিব লাগিব এতিয়া মই। সময়ত চলবাই লাগব মোৰ তলত। চলো নহব এতিয়া চলবাই লাগব এতিয়া। সেই মোৰ মালো এতিয়া মই কি তিৰি মানুহৰ কাপোৰ পিন্ধি পেলাই মেখেলা চাদৰ পিন্ধি কাম কৰিব লাগিব নেকি? জাকা পিন্ধা মুখ খাইলে কিয় শুনে আছা? হা? পিন্ধিবই লাগিব এতিয়া কৰিব লাগিলে পিন্ধিবই লাগিব পাইছো এতিয়া। এতিয়া ৰাতিপুৱা সেই বাঢ়ি চোতা কৰিব লাগে শাৰী থাকি যা মই নুঠুয়ে পিন্ধাই লাগিব এতিয়া কেনেকে মই পিন্ধে হেতিকা কেনেকে মই পিন্ধে এতিয়া কি পিন্ধিব লাগিব দে গাজৰ দণ্ডত কটা খাই তিৰি দণ্ডত পন্তা খাই বুলি কৈ নহয় তোৰে কাম কৰিম তিৰি মানুহৰ কাম কৰিব লাগিব এতিয়া উপায় নাই নহ'লে মানুহ দেখা পালে কি বুলি ক'ব তিৰি মানুহৰ কাম কৰা বুলি ক'ব এতিয়া এনেকৈ কৰিব লাগিব মই কি কৰিবি আৰু উপায় নাই আৰু নহ'লে আকৌ বেলেগ মানুহে দেখা পালে মোক খাইব মানুহে ক'ত তিৰি মানুহৰ কাম কৰে এতিয়া বাহাই নিচা আনিব ক'ত থলা এতিয়া চোতাল খাব লাগে সেইডাল পাইছোঁ ৰ ইফালে থৈছে কৰিবই লাগিব উপায়টো নাই ইয়া জলে মুরিয়া জলে নেদেখি তোমাক ঐ লাংগাই লাংগাই ঐ লাংগাই কি হল ঐ লাংগাই ঐ ভাদেবু ঐ লাংগাই ঐ লাংগাই ঐ গো ঐ লাংগাই ক'ত গেলে কি মোচন লৈছে এইগিলা কি মুছন মানে নকবি কি আহিলা কি হ'ল কি হ'ল মানে দেখা নে কি মানুহৰ কাম কৰিব লগা হৈছে সেই বুলি কিয় চাদৰ মেখেলা পিন্ধি যাবি তই ধৰিবই পৰা নাই মই নহয় চাই লাজ লাগে নহয় নাই নাই এইগিলা নকবি চাদৰ পিন্ধা নালগে নহয় কালি কামখিনি কৰ কামখিনি কৰ বাকী বাদ দি এই তাৰ বৰ ডাঙৰ দৰকাৰ আহিলো এই সেইদিনাখন যে কৈছিলি এই চিয়াটোৰ কথা চাবা যাম বিয়াত উঠি মোৰ আজি আৰু তাত দৰকাৰ আছে আৰু এটা আছো বহিব লাগিব অলপ যাবাই লাগিব ছোৱালী দেখাবা আজি মই ফূৰ্তি লাগিছে ভাই আজি ছোৱালীটো তই দেখাম বুলি কওঁতা ছোৱালীটো আজি চাবা যাবা আহিলো এক গুলি 2 চিগাৰ আৰু মোৰ এটা কাম কৈছি নহয় মই বাৰ্থডে পাতিছো মোৰ পইচা পাতি নাই বিয়াখন যদি হৈ যায় মই ক'ৰ টকা পইচা পাম টেকনিক কৰি পেলাই কিবা কৰি বাৰ্থডে গান পাতি পেলাই মই বিয়াখনৰ জখা পইচা লৈ বাপাহে বাৰ্থডে পাতিলে পইচা উঠবো তই ভাল বুদ্ধি কৈছে বুদ্ধি মানে তই ইনাখানে বাতৰিত পালো নহয় মই হিমন্ত বিশ্ব শৰ্মাই কি কৈছে জানা নাই সি আগতে 6 বছৰৰ পৰা 12 বছৰলৈকে বাৰ্থডে এতিয়া উঠাই দিলা এতিয়া 12 বছৰৰ পৰা 40 বছৰলৈকে কৰিব দিছে হয় নেকি আমিও কৰিব পাৰিম পিছে আৰু এটা কথা কৰো বুলি কি মই আমাৰ কইনা তুলনি বিয়াখন পাতি দিওঁ বৰে ভাই তই মোতকেও বেছি টকা পাবি দেখোন এই বা বঢ়িয়া কথা খাই বিয়া নিচিনাই হ'ব আজিকালি তই বেছি অলপ সহায় কৰিব লাগিব দেই মোৰ বিয়া তোৰ যদি তুলনি বিয়াখনত উঠে বেছিকে তুলনি বিয়াত যদি প্ৰেজেণ্ট উঠে সহায় কৰিব লাগিব দেই ভাই কৰি পেলাই মই তাৰমানে এই ডাঙৰ মানুহখিনি মাতিছো অলপ টকা পইচা থকা মানে সেই আমাৰ গাঁৱৰ সেইটো মূৰৰ এই শ্ৰীমতীক মাতিছো আৰু এই নিউজ ছেক্ৰেটাৰী টকা পইচা থকা মানুহ এইফালে আৰু এই ৰংঘৰ মেলা বিয়াত টকা পইচা থকা মানুহ দেখাতে হেৰি নাই অলপ ডাঙৰ মানুহখিনি আৰু ইফালে মাতিলো সেই বজেন ভাই তেওঁ ল'ৰাটো চাকৰি কৰে নহয় তেওঁক অলপ আগতীয়াও কৈ থৈ দিছো তথাপি আকৌ সেইদিনাখন মোৰ বাৰ্থডে দিনাখন অলপ দিবয়ে
সেইকাৰণে মই এইখিনি মানুহ অলপ টেকনিক কৰি পেলাই ডাঙৰ ডাঙৰ মানে আৰু গাঁৱৰ 2-4টা এতিয়া মোৰ মোটামুটি হেৰিক মাতছা নাই এই তনু লাডেনক এই কথাটো ক'ব পাৰিছো তনু লাডেনকো মাতছো তনু লাডেনক মাতবি তনু লাডেনক বা আৰু ইফালে হেৰি শ্ৰীমতী দুমুহবালা তাক মাতছা মাতছো মই এই দুটা মানুহ নাম পাহৰি গৈছিলো মাতছা এইখিনি মাতছোৱে প্ৰায় এটা কথা কৰ এই বাৰ্থডে খানৰ দিনাই বিয়াখন পাতি দিলি কেনেকুৱা হ'ব একটা বঢ়িয়া কথা মোৰতো একে সোনকালে লাগে সোনকালে লাগে কথা লাগে নে তেতিয়াহ'লে এটা কাম কৰোঁ বিয়া চাবা যাবা আজিয়ে যাওঁ যো দেখা পোৱাৰ লগে লগে পচন্দ কৰিব লাগিব পইচা একদম কৈছো নহয় মনটো একদম হিয়া জ্বলে মোৰ হিয়া জ্বলে নেদেখি তোমাক এই লাংগাই যো 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 দেই নহয় যাওঁ ডাঙবৰলা খাই দেখোন মই এটা বৰ ডাঙৰ দৰকাৰ আহিছো আৰু সেই লাহনকাই মোক এই ছোৱালী এটা দেখাই দিম বুলি তাকে মই আজি উৰি পিন্ধি আহিছো এই গতিকে মই আজি তেওঁক নিম আৰু মই সেই মোৰ বাৰ্থডে পাতিছো এই বাৰ্থডে লাগি মাতব আহিছো পুৱাটো সেইকাৰণে মই এই এতিয়া এটা কথা বেয়া লাগিছে বৌৱে আমাৰ লাহনকাইনো কি চাদৰ মেখেলা পিন্ধা হেৰি কৰিছা সেইগিলা কিয় কৰিছা নকবি ৰ মই কৰিব লগা বাধ্য হৈছো জানানে এই ভাগিনাকটো ঘৰখনততো কোনো সা পৰিয়াল নাইয়ে ভাগিন বুলি সৰুৰ পৰা ডাঙৰ দীঘল কৰিলো এটাকে পূজাৰ কানি কাপোৰ নাপাই ভাগিনো গেল তাৰ ছালত মই আজি 12টা নহয় 1টা বজালৈ ঘুমাই আছো জগাইছিল মই কৰিব দিছো কৰি থাক কাম মই একো নকৰো আমাৰ পৰা তিৰি মানুহকেইটা ৰান্ধা বাঢ়া খাৱা এই ঘৰখনতো মই এনেই আজুৰি কামুৰি থাকো নে সেইকাৰণে আজি তিৰিৰ কাম কৰি চাবা দিছো তিৰিৰ কাম কৰিব দিয়াৰ কাৰণে বেটাই আজি চাদৰ মেখেলাকে পিন্ধি বাপেৰাকে চোতাল ঘৰ সাৰি আছে কৰি চাকৰচোন বুজি পাবো ভাগিনাক আহাকালে মই আজি একো নকৰো এতিয়া মই ভাগিনাককহে বিচাৰি যাম এই আগত আৰু বহুত কথা নকবি এই তই ভাগিনাক বিচাৰি যা নে ফোন কৰাৰ কথা কৈছিলো ফোন কৰবি যা মোক আৰু এইবিলাক কথা নকবি চাবাই নোৱাৰা মোক ভয়ে লাগে নে কি লাগে চাবা নৰা নহয় এই ভাদে চুতেনি আৰু দেখা পাবি চিয়া চাবা যা তিৰি চাবা যা য'তে যা ত'তে যাবি কিন্তু এই কামখিনি সম্পূৰ্ণ হ'ব লাগব মই ভাগিনাৰ কাৰণে মই এটা ফোন বাত কৰিব যাওঁ মই হ'ব দে তই অলপ সময় ভ বিয়াত মনত পৰিছে ছোৱালীটো বিয়াত মনত পৰি আছে হ'ব না ভাতে বৌ চোৱা চোৱা ইফালে কোন হে চোৱা ভাই মই একে সেইদিনা পূজাৰ কাপোৰ নাপাই ভাগিনাৰে সেই যাৱাই আজি নাহে নহয় ফোন কৰিও মই পোৱা নাই ক'ত পাওঁ কা ফোন পাওঁ কা নাপাওঁ তাকে মই অলপ দিহা ল'বলগীয়া হৈছে ফোনটো নখাৰ দৰে মোৰ ককাক গোটেই পাতাল লগা হৈছে এতিয়া তোৰ তাত তাৰ নাম্বাৰ আছে নেকি বাৰু এতিয়া মোৰ তাততো নাম্বাৰটো নাই তাৰ নাম্বাৰটো ডিলিট হৈছে অলপ দিহা চিহা কৰি পেলাই নাম্বাৰটো বাৰু দিহা চিহা কৰিম দেচোন ময়ো বাৰু এতিয়া হেৰিনো কি কৰি আছে কাকাই কি কৰি আছে আমাৰ লাহনক দিছো ৰ শিক্ষা বাপেকে ভাগিনাকক খেদাচোন দিছো আজি গোটেই বাঢ়িব নোপা কৰিব দিছো তিৰি কাম এই তিৰি কাম কৰি থাকোতে বৰলাকা এনে কি যে সেইটো মচি আহি এতিয়া ক'ৰবাৰ বোলে চিয়া চাবা যায় ক'তনো যায় চিয়া এতিয়া আকৌ লাহনেও বৰ দেখাই দিয়া হৈছে পিছে মই যাব মোৰ চকুত চিয়া চাব যায় চাই আহো যায় পিছে তই চিয়া চাবাটোৰ কথাটো আগতে মাথা মাৰিব নাগে মোক ভাগিনটোক আনি দিয়াটোহে আগতে মাথা মাৰ এই ভাগিনটো আহিব ৰ তাক আমি বিচাৰি পেলাই আনিম নহয় কিবা কৰি ঠিক আছে বাৰু তেওঁ বাৰু একবাৰ যাই পেলাই একবাৰ বিচাৰি আছো বাৰু মই হেৰি কাকাই কি কৰি আছে আমাৰ আনকাই কি কৰি আছে একদম চাই আহো হে ডাঙবৰলা যাওঁ 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 কি কৰি আছা মানে এতিয়া আমি এই এক জেগাত যাব ওলাইছিলো চিয়া সুধবা যাবা এই বৌটো কিবা মোক সেনেকে দেখোঁ ভাগিনাকক বিচাৰি যাই আছে যাওঁতে দেখোঁ ক'লা বা আমাৰ বৰলাকাই আছে বোলে এই ডাঙবৰলা আহিছে তাৰপিছত বৰলাকাই বোলে কিবা চিয়া সুধবা যা মই আৰু বৌৱে ক'লা কেখন তই আহিছে ভালে হৈছে তোৰ গাড়ীতে আমি তিনটে যাই পেলাই চিয়াটো চাই চিয়াটো গম পাইছা নে নাই চিয়াটো কোন এই আমাৰ হেৰি এই খাইছি ভাই বঢ়িয়া বৰ ভাল লাগছে এই কেমন ভাবি বঢ়িয়া লাগছে জুচি জু ফটাফট যাও কেখন পালো নেকি
নামে ভাবিব ৰ'বা ইখানে আহক আহক আধা হয় ভালে আছে বাৰু এইখিনি লওকচোন বাৰু মিঠাই অলপ আছে এতিয়া গমটো পাইছে আমি কিয় আহিলো কি কথা বাৰ্তা এতিয়া কথা হ'ল আপোনালোকৰ তাত এতিয়া ছোৱালী চাম বুলি আহিলো গতিকে এতিয়া ছোৱালীটো চাব পালে আমি যাব পাৰিম আমি আৰু বেছি সময় নকৰোঁ এতিয়া ল'ৰা হ'ল এওঁৱে নমস্কাৰ 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 দাদা ছোৱালীটোৰ মাক নাই নেকি আছে 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 মাতি দিয়ক আমিও কিবা এই আমাৰ এওঁৰ কাৰণে আপোনালোকৰ যি বহীকেইটি পায় সেই বহীকেইটি পাইকে আমি দেখাবৰ কাৰণে এনেকৈ লৈছিলোঁ আমাৰ দৰা এতিয়া এওঁৱে হয় হয় নমস্কাৰ নমস্কাৰ এতিয়া বাৰু ঠিকে আছে বহকচোন বাৰু আপুনি বহক আমি কথাখিনি বাৰু বাৰু মই অলপ ভিতৰৰ পৰা আহোঁ হয় লাগছিতো ভাল লাগিছে অ কোনে খালি আৰু চাব নালগা চাব নালাগে বৰ ভাল লাগছিতো কোনে লাহন কাই একেবাৰে পচন্দ কৰোঁ কি কণ ভালকে আলোচনা কৰিবি আমি দুটা থাকিলে ছোৱালীটো দেখা নাই আহিব আহিব ফটাফট আহিবা দি ভাই হয় ভাই চাওঁ চাওঁ লাগছি এই চাৰিয়ে তই আৰু জীৱনটো কিনিবি যিয়ে মই চাই আহোঁ নেকি চাবাই যায় দেখোন বৰ ভাল লাগছি হ'লে নেতা হ'বই পিন্ধিলোঁ এইটো পিন্ধিলোঁ চিন নাপাব নেকি মোক অঁ এই বঢ়িয়াকৈ বাবু কি আছিল পৰা হিচাপে দৰা হিচাপে পুৰা জেণ্টলত থাকি জেণ্টল একদম পুৰা জেণ্টলত থাকে বাৰু বাৰু থাকিম ভাই নকবি উলট পালাত নকৰোঁ মিঠা আকৌ উলট পালাত কৰা নাই 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 নকৰোঁ কইনা আমাৰ ইটোৱে ভণ্টি তোমাৰ নামটোনো কি আউনি বৰ ভাল নামে লাহন কাই এই শাওনত জন্ম অ তোমাৰ মাৰ নাম কি আছে অ তোমালোকৰ পৰিয়াল কেইজন পৰিয়াল কেইটা সুধি থৈছো অঁ পৰিয়াল কেইটা আছে আছে পৰিয়াল আছে পৰিয়াল আছে তোমাৰ ক'ৰবাত ভাল পোৱা আছে নেকি ভণ্টি তাৰমানে কথাটো হ'ল কি জানানে এই মাক বাপক বিয়ে ভাল পাওঁ ইটোৱে ভাল পোৱা থকা বুলি কৈছে এই বেলেগ লিগেল লগত কোনো লেনদেন নাই এৰা মই গেৰাণ্টি দিব পাৰোঁ এতিয়া পচন্দ হৈছে নে নাই এতিয়া তোমাৰ পচন্দ হৈছে সেইটো কথা এই ছোৱালী পচন্দ হৈছে নে নাই এই লাহন কাঠ ভাই নাই 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 মই গুচি যাম ভাই পইচা নদে মোক এনেকুৱা ছোৱালী তই পাবি নেকি এনেকুৱা ছোৱালী পাবি নেকি আৰু কথা বতৰা খুব ধৰচোন সুধৰ এনেকুৱা ছোৱালী আৰু নাপাওঁ ক'তো গম পাইছে নে নাই ৰ ছোৱালীটো আই ভাবিছোঁ আই ভাবি ক'ত বাদে ল'ৰা পচন্দ হৈছে না হৈছে অঁ এতিয়া তোৰ পচন্দ হৈছে নাই 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 কথা ক'ত কিবা তোমাৰ এই ভাল পোৱা ল'ৰাটোৰ নাম কি চন্দ্ৰ অ চন্দ্ৰক ভাল পোৱা এই লাহন কাই